হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে চাই আছে আপোনালোকক দৈনিক দিহা দিবৰ বাবে নিৰ্মীয় মোৰ এই চেনেল দৈনিক দিহা। আপোনালোকক সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, গundho মানে এক বুজাব নোৱাৰা অসহ্যকৰ এক পৰিস্থিতি। এই পৰিস্থিতি সাধাৰণতে গৰম দিনত বহুত বেছি পৰিমাণে হোৱা দেখা যায়। যেতিয়া গা ঘামে তেতিয়াতো গোন্ধ ওলায়, কিন্তু আজি মই আপোনালোকক ক'ম জোতাৰ গোন্ধ, ভৰিৰ গোন্ধ বা কেতিয়াবা চেণ্ডেল পিন্ধিলেও ভৰিৰ গোন্ধ ওলায়। জোতাযোৰ যদি গোন্ধাই থাকে, তেনেকুৱা সময়ত যদি কেনেবাকৈ জোতাযোৰ খুলিবলগীয়া অৱস্থা হৈ পৰে, তেতিয়া যদি গোন্ধ ওলায় সমাজত বা কোনো পৰিস্থিতিত, আপুনি বহুত লাজৰ সন্মুখীন হ'ব। সেইকাৰণে আপোনাৰ ভৰি নোগোন্ধোৱা কৰি ৰাখিবলৈ আপুনি সদায় চেষ্টা কৰিব লাগিব। সেইবাবে আপোনালোকক সহজতে ঘৰতে পাব পৰা এক বিশেষ দ্ৰব্যৰে আজিৰ দিহা আগবঢ়াবলৈ ওলাইছোঁ, যিবিধ ব্যৱহাৰ কৰি অতি সোনকালে আপুনি আপোনাৰ ভৰিৰ গোন্ধ নাইকিয়া কৰিব পাৰিব। ভালকৈ চাওক, এইখিনি হৈছে চাহপাত। এই চাহপাতখিনি আপুনি এটা কাম কৰিব লাগিব। চাহ বনোৱাৰ দৰে প্ৰায় 2 লিটাৰমান পানীত আপুনি চাহপাতখিনি দি পেলাই সিজাব লাগিব। চাহপাতখিনি সিজোৱাৰ পিছত উতল আহিবলৈ দিব। উতল অহাৰ পিছতো সিজাই থাকিব। তেনেকৈ সিজাই থকা অলপ সময়ৰ পিছত সেইবিলাক জুইৰ পৰা নমাই আনি আপুনি ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত সেই চাহপানীখিনি আপুনি কিবা এটা আপুনি য'ত আপুনি ভৰি ধুৱে, গামলা হওক বা চৰিয়া হওক, তাত আপুনি দি ল'ব। দি লোৱাৰ পিছত তাত আৰু অলপ পৰিমাণে 1 লিটাৰমান পানী মিলাই দিব। তাৰপিছত আপুনি ভৰিখিনি পখালিব, ভৰি দুখন ভালকৈ ধুব। তাৰপিছত আপুনি চাওক আপোনাৰ ভৰিৰ গোন্ধ নাইকিয়া হৈ আহিবলৈ আৰম্ভ কৰিছে। বন্ধুসকল, মোৰ এই বিশেষ দিহাটো লৈ চাওক আৰু ভৰিৰ গোন্ধ দূৰ কৰক। আজিলৈ আহিছোঁ, ধন্যবাদ।